নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ ক্লাছ 9 বিজ্ঞানৰ আমাৰ চাৰিকোহৰ পদাৰ্থৰ বিশুদ্ধ নামৰ পাঠ্য প্ৰশ্ন উত্তৰখিনি, অৰ্থাৎ ইয়াৰ আগত 5টা পাৰ্ট দিছোঁ। এইটো হ'ল 6 নম্বৰ পাৰ্ট, অৰ্থাৎ এইটো শেষৰ পাৰ্টটো। সকলোৱে ভালদৰে মনোযোগ দি ভিডিঅ'টো চাব আৰু যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে, তাৰ আশা কৰি মই ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ, জয় অসম। কুৱেশ্যন নম্বৰ 5, তলৰ মিশ্ৰণবোৰৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভুক্ত কৰা। ছ'ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকি লোৱা চাহ। উত্তৰ সমসত্ব মিশ্ৰণ। ছ'ডা পানী, ভিনেগাৰ, চেকি লোৱা চাহ। অসমসত্ব মিশ্ৰণ কাঠ, বায়ু, মাটি। 6 নম্বৰ, তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা। উত্তৰ বায়ুমণ্ডলীয় চাপত যদি তৰলখিনি উতলাংক 100 ডিগ্ৰী চেলছিয়াছ হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী, আৰু যদি এই তৰলখিনি উতলাংক 100 ডিগ্ৰী চেলছিয়াছতকৈ বেছি হয় তেতিয়া ই বিশুদ্ধ পানী নহয় আৰু বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি। 7 নম্বৰ, তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব। উত্তৰ বৰফ, গাখীৰ, লৌহ। ঘ নম্বৰ হাইড্ৰক্লৰিক এচিড। ঙ নম্বৰ কেলছিয়াম অক্সাইড। প্ৰথম 6 নম্বৰ পাৰা, দ্বিতীয় 6 নম্বৰ ইটা, মৰ্কেজ, কাঠ, বায়ু। উত্তৰ বৰফ, পাৰা। 8 নম্বৰ, তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা। ক মাটি, খ সাগৰৰ পানী, গ বায়ু, ঘ কয়লা, ঙ ছ'ডা পানী। উত্তৰ সাগৰৰ পানী, গ নম্বৰ বায়ু, ঙ নম্বৰ ছ'ডা পানী। 9 নম্বৰ, তলৰ কোনটো তিনদল প্ৰভাৱ দেখুৱাই। উত্তৰ ক লৱণৰ দ্ৰব্য, খ গাখীৰ, গ কপাৰ ছালফেট দ্ৰৱণ, ঘ ষ্টাৰ্চ সলিউশ্যন। উত্তৰ গাখীৰ। 10 নম্বৰ, তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা। এ ছ'ডিয়াম, বি মাটি, চি চেনিৰ দ্ৰৱণ, ডি চিলভাৰ, ই কেলছিয়াম কাৰ্বনেট, এফ টিন, জি চিলিকন। উত্তৰ মৌল ছ'ডিয়াম, ডি চিলভাৰ, টিন চিলিকন, যৌগ কেলছিয়াম কাৰ্বনেট, মিশ্ৰণ মাটি চেনিৰ দ্ৰৱণ। আজি ক্লাছটোত ইমানখিনি আছিল। ইয়াৰ পিছত মই লেচন 3ৰ কুৱেশ্যনখিনি দিম। সকলোৱে ভালদৰে পঢ়িব, তাৰে আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।